Good morning, welcome back to another vlog. মই মনালিছা মোৰ ইউটিউব চেনেলত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ আহি গ'লোঁ অন্য এটা ভিডিঅ'লৈ। ভিডিঅ' চাই ভাল পালে নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। চেনেলটোত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ৰাতিপুৱা একদম মজা আছে। চাহ লৈ লৈছোঁ, চিৰা ভাজি, বাদাম ভাজি, পাপৰ ভাজি, এইফালে ৰঙা চাহ, একদম ধোঁৱা ওলাই আছে, ঠাণ্ডা বতৰ। আপোনালোকৰ সেইফালে ঠাণ্ডা পৰিছেনে নাই পৰা নিশ্চয় জনাব। এইফালেতো ঠাণ্ডা পৰিছে একদম কুঁৱলী। আৰু ৰাতিপুৱা সোনকালে উঠা, এতিয়া 8টামান বজিলে, তো সেইকাৰণে চাহ টোপা খাই লওঁ আৰু বুলি ভাবিছোঁ। ভাগৰো লাগিছে, খোজকাঢ়িব গৈছিলোঁ, খোজকাঢ়া দৌৰ মৰা মানে সেনেকুৱা কৰিবলৈ গৈছিলোঁ, ভাগৰো লাগিছে, একদম মজা আছে আৰু। কোনে কোনে মোৰ গতে খাই ভাল পায় হ'ব দেই। বাদাম লাল চাহ। ৰাতিপুৱা এনেও গাখীৰ চাহ খাব নালাগে, গাখীৰ চাহ খালে গেছ হৈ যায়। তো লাল চাহটো আমাৰ কাৰণে ভাল। মজা, একদম ধুনীয়াকৈ ৰেডি কৰি লৈছে ন। বাদাম, চিৰা, পাপৰ, মজা মজা। ৰাতিপুৱা সোনকালে উঠিলোঁ, উঠি মেলি গ'লোঁ, অলপমান দৌৰ চৰ মাৰি আহিলোঁ। আহি মেলি ভাত পানী বনালোঁ, বনাই মেলি আজৰি হৈ চাহটো বা খাবলৈ লৈছোঁ আৰু খাই আছোঁ আৰু ময়ো খাই আছোঁ, আপোনালোককো দেখুৱাই আছোঁ। চাহটো বা খাই লওঁ দেই। আজিৰ নিশা ৰাতি আমাৰ ওচৰতে, বেছি দূৰ নহয় মানে, ইডুখিতে একদম ইমান ডাঙৰ মানে এক্সিডেণ্ট হ'ল। আমিতো গম নাপাওঁ বাৰু, ওচৰতে হৈছে কিন্তু তেওঁ গম নাপাওঁ। খালি ৰাতি হৈছে, টাইমটো ইমান ভালকৈ গম নাপাওঁ, খালি 12টামান পাছত হৈছে নেকি, সেনেকুৱা গোটেই লাগিছে। আৰু বহুত যোনে মানে এক্সিডেণ্ট হৈছে তেওঁ বহুত দুখ পাইছে। বুলেট হৈছিলে, বুলেটটো মানে একদম পূৰা মানে আগফালৰ যোনটো মানে হেণ্ডেল ধৰে সেইটো একদম পূৰা ভাঙি গৈছে, ৱালত খুন্দা মাৰিছে আৰু গোটেই মুখে চুখে পূৰা একদম দুখ চুখ পাইছে, নাক চাক একদম পূৰা ভাঙি গৈছে বুলি কৈছে। ডিব্ৰুগড় পঠিয়াইছে তেওঁক। মই তাত অকণমান দেখুৱাইছিলোঁ, সেইটো ভিডিঅ' অকণমান ৰেকৰ্ডিং কৰি থৈছোঁ, আপোনালোকক ইয়াত দি দিম বাৰু ক্লিপটো। চাহটো বা খালোঁ, খাই বৈ আৰু আমাৰ অসমীয়া মানুহ তামোলখন মেইন, আৰু মই তামোল নহ'লে একদম থাকিব নোৱাৰোঁ, তো সেইকাৰণে তামোলখন খাই লৈছোঁ। আৰু মই তামোলখন নহ'লে থাকিব নোৱাৰোঁ, তামোলখন মোক লাগিবই, অকণমান থাকিব আৰু মজা আছে। আৰু অসমীয়া মানুহৰ তামোলখন মেইন, যেতিয়া তামোলখন
আমাৰ সন্মান তো তামোলখন লাগেই আৰু এতিয়া সেই কাম আছে মোৰ কাপোৰ কানি ধোৱা মেলা ঘৰ চৰ মোচা মেলা কেইবিধ চেবিধ ধোৱা ঢেৰ কাম আছে তো সেইবিলাক কাম চাম আজৰি কৰি মেলি আৰু একেবাৰে লগ পাম দুপৰীয়া ভাত খোৱা সময়ত এতিয়া দুপৰীয়া একদম মজা আছে কি খাব ওলাইছোঁ এইয়া টেঙা ৰবাব টেঙা একদম ভোট জলকীয়া কাটি একদম মজা আছে ৰেডি কৰি লৈছোঁ এতিয়া আৰু খোৱাতহে কথা আৰু মজা ৰবাব টেঙা দিনকেইটাত ৰবাব টেঙা নাখালে আৰু কি খায় ন খাব লাগিব আৰু এইফালে বাইদেউ খাই আছে মজা মজা একদম মজা আছে খাই আছোঁ আৰু আমি দুইজনী খাই আছোঁ মজা মিঠা একদম আমি খাই লওঁ দেই ৰবাব টেঙা এয়া ভাত খাই আছোঁ আৰু দুপৰীয়া ভাত সাজ মজা আছে একদম খাইছোঁ লগত ভোট জলকীয়া ভাত জ্বলা ভোট জলকীয়া মটৰ ঘুগুনি পাপৰ লৈছোঁ ঘুগুনি পিঁয়াজ জলকীয়া ভাত একদম মজা আছে খাইছোঁ পুৰা জ্বলা জলকীয়া একদম ভাততে সানি মজা আছে মকটিয়াই দি থওঁ ভাতকেইটা খাই লওঁ দেই এয়া তামোলখন ভাত খাই বৈ উঠিলোঁ আমাৰ চূণ আৰু মুকপ্লাছ মই মুকপ্লাছ অকণমান দিলে তামোলখন খাই ভাল পাওঁ এয়া আমাৰ অসমীয়া মানুহৰ তামোলখন মেইন এতিয়া মুখত ভৰাই দিওঁ আৰু তামোলখন ভাত পানী খালোঁ খাই বৈ আমাৰ অসমীয়া তামোলখন যিহেতু মেইন তো তামোলখন খাই ল'লোঁ আপোনালোকে জানে মই তামোল নহ'লে একদম নোৱাৰোঁ থাকিবলৈ আপোনালোকক কোৱাও নাই হ'বলা নেকি মই তামোল নহ'লে থাকিব নোৱাৰোঁ আৰে মুঝে চক্কৰ আনে লগ গয়া अब তামোল খালোঁ এতিয়া মজা আছে অকণমান দেৰি বহিম তাৰপিছত যি কাম আছে কৰিম কৰাৰ পিছত আগতে তামোলখন অকণমান চুবাই লওঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে চাই যদি ভাল পোৱা নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব চেনেলটো যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানেই বাই বাই